ইয়াৰ লগত তেখেতসকলৰ লগত অহা নীতিবিদসকল আৰু আমাৰ ৰৌতা সমষ্টিৰ তথা বিটিআৰৰ তেখেত ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া। তো আজিৰ শুভাৰম্ভখন বিটিআৰৰ CM তেখেত প্ৰমোদ বৰদেৱৰ দ্বাৰাই বিভিন্ন জেগাত যেনেকৈ ডিজিটেল চিনেমা হল কৰিবৰ কাৰণে হাতত লৈছে, কাৰ্যসূচী লৈছে, আঁচনি লৈছে। আজিৰ এই ৰৌতাত বডোফা ফাউণ্ডেশ্যনৰ এই আবণ্টিত মাটিত এইখন আজিৰ শুভাৰম্ভ কৰি দিবৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। লগতে তেখেতক আমাৰ তৰফৰ পৰা তেখেতক এই আৰণেৰে আদৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে ফিতা কাটি ইয়াক উদ্ঘাটন কৰি দিব, আধাৰ খিলাটো উদ্ঘাটন কৰাৰ লগতে বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। खुलुमबाय, नमस्कार। আজি আমাৰ ৰৌতাত আমাৰ চৰকাৰৰ তৰফৰ পৰা এখন ডিজিটেল চিনেমা হল নিৰ্মাণ কৰাৰ কাৰণে যোৱা বছৰৰ এটা আঁচনি আমি ঘোষণা কৰা আছিলে। আৰু আমি সকলো জানো যে সংস্কৃতিটো বাদ দি পেলাই সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু সমাজৰ বিভিন্ন দিশবিলাক যদি আমি সকলোৱে সংস্কাৰ আনিব লাগে, তেনেহ'লে সংস্কৃতিটো আমাক বহুতখিনি সহায় কৰে। এইটো থিয়েটাৰে হওক, চিনেমাই হওক, গানে হওক, ডেন্সে হওক। তো এই গোটেই কথাখিনি চাই পেলাই আমাৰ বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠী আছে আৰু সকলো জাতি জনগোষ্ঠীৰে নিজৰ ভাষা সংস্কৃতি আছে আৰু সকলোৱে নিজৰ নিজৰ বিভিন্ন সাংস্কৃতিক এক্টিভিটিবিলাক সময়মতে কৰি থাকে। কিন্তু যি প্লেটফৰ্ম ইয়াত দিব লাগে সেই প্লেটফৰ্মটো নাই। এই কাৰণে যথেষ্ট অসুবিধা হয়। আমাৰ প্ৰত্যেক বছৰত বহুতখিনি বড়ো ফিল্মো তেখেতসকলে, আমাৰ আৰ্টিষ্টসকলে, নিৰ্মাতাসকলে ফিল্মটো বনোৱা হয়, কিন্তু সেইটো শ্ব' কৰিবলৈ, দেখাবলৈ কোনো সুবিধা নাই। সেইকাৰণে বহুতখিনি অসুবিধা হয় আৰু তেখেতসকলে এইটো আলোচনা কৰি আছিলে। আৰু এইকাৰণে আমি সিদ্ধান্ত লৈ পেলাই যোৱা বছৰতে আৰম্ভ কৰি প্ৰায় এই বছৰত আমি 6টাকৈ চিনেমা হল নিৰ্মাণ কৰাৰ কাৰণে ঠিক কৰা হৈছে। আৰু ৰৌতা অঞ্চলটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা অঞ্চল আৰু এইটো এটা কানেক্টিং এৰিয়া হয়। তো ভৱিষ্যতত ৰৌতা অঞ্চলত বহুতখিনি উন্নয়নৰ কাম কাজবিলাক হ'বলৈ গৈ আছে। সেইটোকে লক্ষ্য ৰাখি আমাৰ EM ডাঙৰীয়া আৰু স্থানীয় অঞ্চলৰ আমাৰ দলৰ কৰ্মকৰ্তা সকলোৱে বিচৰা হিচাপে আজি সেই জালাখো বুলি কোৱা হয় তেখেতক, আমাৰ ফাৰ্ষ্ট বড়ো ফিচাৰ ফিল্ম আলায়াৰন, ইয়াৰে এজন এক্টৰ আছিলে যাক নেকি টিকেন্দ্ৰজিৎ বুলি কোৱা হৈছে। তেখেতে আমাৰ মাজত নাই। তেখেতৰ নামত আমি এই 6খন চিনেমা হল নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এটা আমাৰ ৰুণিঘাটাত হ'ব, এটা আমাৰ ককলাবাৰীত হ'ব আৰু এতিয়া আমি ৰৌতাত কৰিছোঁ। তেনেকুৱা বিভিন্ন ঠাইত প্ৰায় 6খন চিনেমা হল আমি নিৰ্মাণ কৰা হ'ব। তো মই আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ। আজি সকলো ইয়াত আজি অংশগ্ৰহণ কৰিছে। ৰৌতা টাউনত বহুতখিনি কনভেনশ্যন হল কিবা কিবি ৰাইজে বিচাৰিছে। এইবিলাক কামো আমি লাহে লাহেকৈ হাতত ল'ম। ৰৌতাত এটা ডাঙৰ ফাৰ্ম আছিলে, এই ফাৰ্মখনো ডেভেলপ কৰাৰ কাৰণে বিভিন্ন চিন্তা চৰ্চা কৰা হৈছে। তেনেকুৱা এই আঁচনিবিলাক এটা আমাৰ ইয়াত এম্পৰিয়ামো এটা আছিলে, যিটো নেকি মাটি নাই কাৰণে এইটো বেলেগ জেগাত নিব লগা হ'ল। এটা মহিলাসকলৰ কাৰণে এম্পৰিয়াম এটা আছিলে, সেই এম্পৰিয়ামটো আমি নিৰ্মাণ কৰিব নোৱাৰিলোঁ। কিন্তু মই আশা ৰাখিছোঁ ভৱিষ্যতত ৰৌতাৰ যিকোনো অঞ্চলত যদি হাইৱেৰ ওচৰত মাটি প্ৰভাইড কৰিব পৰা যায় ভূমি, তেতিয়া সেই এম্পৰিয়ামটো আমি নিৰ্মাণ কৰিম, য'ত নেকি আমাৰ বোৱনী শিপিনীবিলাকে যি কাপোৰ বনায়, বিভিন্ন খাদ্য বস্তু বনায়, এইবিলাক তাত যাই বিক্ৰী কৰিব পাৰিব। মই সকলোলৈ ধন্যবাद জনাইছোঁ। आं बयनोबो साबायखर बावदों। जोंहा रौता ओनसोलनिफ्राय गोबां कन्ट्रिबिउसन बर'नि सोमावसारनायाव, बर'नि जांख्रिखांनायाव दङ आरो बेवहाय दिनै जोंहा मुंख्लंफोरबो दङ।
আৰু বহুতখিনি নেতা ইয়াত আমাৰ ৰবিৰাম ব্ৰহ্ম, আমাৰ কৰেণ বসুমতাৰী কেইদিনমান আগতে তেখেতে স্বৰ্গবাসী হ'ল। ইয়াৰ পৰা আদি কৰি আৰু বৰ্তমান জীৱিত সময়ত আমাৰ বহুত নেতা ইয়াত আছে। ৰবীন্দ্ৰ মুছাহাৰী ডাঙৰীয়া আছে, দিলু শৰ্মা ডাঙৰীয়া আছে। বহুতখিনি নেতৃত্বই যোৱা দীঘলীয়া সময় আমাৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে এই